আজি ঘৰত যোৱা নাই, এয়া ষ্টুডেণ্টৰ ঘৰত আহিছোঁ। আজি দুটা মেকআপ আছে, চাই থাকক। হেই গুড মৰ্ণিং সকলোলৈ, ৱেলকাম বেক টু মাই চেনেল। আৰু এতিয়া 10টা বাজিছে আৰু মই ব্ৰেকফাষ্ট কৰি ল'লোঁ অলপ আগতে। আৰু এতিয়া মই স্কুলত যাওঁ মোৰ ল'ৰাটোক আনিবলৈ। এয়া আমাৰ কালিমাৰ মন্দিৰ। স্কুলৰ পৰা আহি গৈছোঁ এতিয়া আমি ঘৰত নাযাওঁ, বেলেগ এটা জেগাত কাম আছে। টু টিপিব লাগিব। আহিলে হাত চাপে খাব। তো আজি ষ্টুডেণ্টৰ ঘৰলৈ আহিছোঁ, সিহঁতৰ স্কুলত পাৰফৰ্মেঞ্চ আছে, তো সিহঁতক মেকআপ কৰি দিম বুলি ভাবিছোঁ। ইউটিউব কৰে বোলে আজি ঘৰত যোৱা নাই, এয়া ষ্টুডেণ্টৰ ঘৰত আহিছোঁ। আজি দুটা মেকআপ আছে, চাই থাকক। হা? ৰেডি ডান্সৰ কাৰণে, কিন্তু মাৰা নাই, পিন মাৰিব লাগিব। ক'ব কেনেকুৱা হৈছে মেকআপটো। আৰু সিহঁতক মেকআপ কৰি দিয়াৰ পিছত ডাইৰেক্ট ঘৰত আহি গ'লোঁ। বহুত ৰ'দ আছিলে বাহিৰত, বহুত ৰ'দ, বহুত ধূলি। হাত ভৰি ধুই এতিয়া ভাগৰ লাগিছে, ভাগৰটো মানে গৈছে যেন লাগিছে। বহুত টোপনিও লাগিছে, অলপ শুই যাম চাগে। টোপনিটো নাহিলে গেছ, এতিয়া ৰ'দত দিয়া কাপোৰখিনিকে উঠাই লওঁ। ইয়াত কিছুমান ফুলৰ পুলি ৰুইছোঁ, অলপ অলপ ডাঙৰ হৈছে আৰু কিবা কিবি আছে ছাইডত। আৰু এতিয়া ৰ'দত দিয়া কাপোৰখিনি উঠাই লৈছোঁ আৰু পিছফালে চাওক কি ধুনীয়া সেউজীয়া। গাইজ মই এতিয়া ৰেডি হৈছে, চাই থাকক। ক্ৰীম চ্ৰীমো লগাই আছে, কাপোৰ চাপোৰ ৰেডি হয়। আৰু এয়া আমাৰ ওচৰৰ কালী মন্দিৰৰ ৰাতিৰ ভিউ। আৰু এয়া ঘুগুনি ফুচকা দোকানত আহি গ'লোঁ। এয়া চাওক গাইজ, আমাৰ ঘুগুনি ফুচকা ৰেডি হৈ গ'ল। আমি জুচো কিনিছোঁ। ঘৰ আহি পালোঁ আমি। আহি গ'লোঁ ঘৰলৈ, এতিয়া আৰামছে খাম। আৰু ব্ৰেড পকৰাও পেকিং ব্ৰেড কৰি পকৰা আনিছিলোঁ। মোৰ আজিৰ ডিনাৰো হৈ গ'ল। অলপ পিছত মই এডিটিং কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে, আৰু যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ বাবে এইখিনি। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। থেংক ইউ।